নমস্কাৰ অসমবাসী ৰাইজ আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মোৰ লগত আছে হাইলাকান্দিৰ এজন দাদা আৰু মই আজি বিশেষ এটা কথা কোৱাৰ কাৰণে আজি তেখেতক মই নিমন্ত্ৰণ জনাইছো আৰু ইউটিউব জগতত মানে মানুহে কেনেকৈ ভাইৰেল হ'ল মই সুধিব বিচাৰিছো দাদাক মই সুধিম আৰু কেনেকে আৰু সেই যে পাখি ৰাজবংশী না কি কয় সেইটো মানে কেনেকে ভাইৰেল হ'ল মই সেইটো কথা মই দাদাক সুধিম তাৰ কাৰণে মই তেখেতক আমন্ত্ৰণ জনাইছো নমস্কাৰ আৰু যিমানখিনি কথা ক'ব আমাৰ দাদাই গোটেইখিনি কথা বুজাই দিব আপোনালোকক আৰু আপোনালোকে শুনি থাকিব চাই থাকক ভিডিঅ'টো শেষলৈকে দাদা আপোনাক মই আৰম্ভ কৰিব দিছো আপুনি কৈ যাওক ঠিক আছে মই শুনি যাম বাস এইটো মাইক্ৰোফোনটো দিছো আপোনাক আচ্ছা দিয়ক মাইক্ৰোফোনটো আচ্ছা যিয়ে নহওক মই আচলতে ইউটিউবত ভাইৰেল হোৱা কথাটো ক'ব খুজিছো আপোনালোকক আৰু একেটা চেনেলটো হয়তো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে তেখেতে বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আপোনালোকে চাব আৰু মোৰ আহোঁতে মানে অকণমান দেৰি হ'ল আচলতে মোৰ ঘৰ হাইলাকান্দি হয় আৰু আচলতে মই ফেব্ৰুৱাৰী মাহত মানে পাখি ৰাজবংশী ঘৰত গৈছিলোঁ পাখি ৰাজবংশী খুব মৰমীয়াল হয় আপোনালোকে হয়তো ভিডিঅ'বিলাক চায়ে থাকে তেখেতৰ আৰু ক'বলৈ গ'লে আপোনাৰ ঘৰত বহুত মৰে তো পাখি ৰাজবংশী এনেকে ভাইৰেল হ'ল মানে তেখেতে আগতে কভাৰ ছং বনাইছিল এতিয়া মানে তেখেতে হাগা মুতা ক'ৰবাত ফুৰিব যোৱা আৰু ঘৰতে আড্ডা মাৰা কাৰোবাৰ কলাত উঠা এইবিলাক ভিডিঅ' বনাই তেখেতে ভাইৰেল হৈছে মানে আৰু তেখেতে এইবিলাকে বনাই আছে মানে এতিয়ালৈকে বনাই আছে সেইটোৰ কাৰণে বহুত ভাইৰেল মানে আজিকালি জানাই ন যে চুটি হাফ পেণ্ট পিন্ধি তাই ভিডিঅ' বনাই আপোনালোকে ভিডিঅ'বোৰ চাব পাখি ৰাজবংশী বুলি এটা ইউটিউব চেনেল আছে তেখেতৰ আপোনালোকে তাত গ'লেই গম পাব এনেকে মানে ভাইৰেল হয় আৰু ভাল মানুহবোৰে ধুনীয়া চাৰ্ট পিন্ধিব ধুনীয়াকে মানে ভাল কথা কৈ পেলাই ভিডিঅ' বনাব তেওঁলোকে একদম মানে কথাবিলাক বেলেগ ধৰণৰ মানে আপোনালোকে ভিডিঅ'বিলাক চালেই গম পাব একজন বোৱাৰী মানুহ হৈ আচলতে হাফ পেণ্ট পিন্ধি বাহিৰলৈ ওলাই ভিডিঅ' বনাই গোটেই অসমবাসীক দেখাই থাকে এইবিলাক ভিডিঅ' বনাই তেখেতেও ৰাইজক সন্তুষ্ট কৰে মানে মনোৰঞ্জন দিব বিচাৰে মানে আচলতে এইটো আমাৰ অসমীয়াৰ যিটো সাজপাছ এইবিলাক পিন্ধিহে ভিডিঅ' বনাব লাগে যদি আমাক সেই অসমীয়া সাজপাছ পিন্ধি ভিডিঅ' বনাই আজিকালি তাৰমানে নাচায় ঠিক আছে এক নম্বৰ কথা সেই তাহাঁতে যেতিয়া হাফ পেণ্ট পিন্ধি ভিডিঅ' বনাব আপোনালোকে চাব ভিউজ চাব আপোনালোকে মই বিশেষ একো নকওঁ ঠিক আছে এনেকে তাৰমানে ভাইৰেল হয় তো বন্ধুসকল এনেকে দাদাই বুজাই দিলে ধুনীয়াকে আপোনালোকে বুজি পালে হয়তো আৰু সেনেকে যদি আপোনালোকে ভাইৰেল হ'ব বিচাৰে আপোনালোকে ঠিক তেনেকে দাদাই যেনেকে ক'ল যে হাফ পেণ্ট পিন্ধি ভিডিঅ' বনালে ভাইৰেল হয় আৰু তেওঁলোকৰ ভিডিঅ'বিলাকতো জানে আপোনালোকে ঘৰতে কি কৰিব কি নকৰিব হাগব পাতব লেট্ৰিনত যাব অমুক খাব তুমুক খাব এনেকে মানে পাখি ৰাজবংশী মানে এনেকে ভিডিঅ' বনাই ভাইৰেল হৈছে আপোনালোকে হ'ব পাৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আজিলৈ এৰিছোঁ বাই বাই